হব খুজিম তয়ো বুজ ময়ো বুজিম। নমস্কাৰ, মই বিদিশা। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আৰু বহুত দিন হ'ল ব্লগ ভিডিঅ' দিয়া নাছিলোঁ, মানে ক'তো যোৱা হোৱা নাই, ঘৰতে আছোঁ আৰু সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই। আজি ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগত অলপ কথা পাতোঁ। ৰাতিপুৱা শুই উঠি যেতিয়া চৰাইৰ মাত শুনিবলৈ পাওঁ তেতিয়া মনটো বহুত বেছি ভাল লাগি যায়। ওচৰত চৰাই মাতি আছে। ৰাতিপুৱা পৰিৱেশটো বহুত বেছি ভাল লাগে। আৰু কি জানে, ৰাতিপুৱা সদায় ভাবোঁ উঠি মৰ্ণিং ৱাক কৰিব যাম, কিন্তু মোবাইলত চাৰ্জো নাই, কিন্তু কেতিয়াও যোৱা নহয়। সদায় ভাবোঁ ৰাতি 12 মই কথা পাতোঁ, কালি মৰ্ণিং উঠি ফুৰিব যাম, কিন্তু একদিনো যোৱা নহয়। ঠাণ্ডা লাগে আৰু শুই থাকোঁ, দেৰিকৈ সাৰ পাওঁ, উঠোঁ আৰু সদায় এনেকুৱাই হৈ যায়। এইমাত্ৰ সাৰ পাইছোঁ আৰু বিচনাৰ পৰা উঠিছোঁ আৰু উঠিয়ে ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ। বহুত দিনৰ পৰাই ভাবি থাকোঁ ব্লগ বনাম, কিন্তু বনোৱা নহয়, সদায় থাকিয়ে যায়। আজি নহ'ব, আজি বনাম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখাই থাকিম। আৰু আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে? আমাৰ ইয়াত কিন্তু ঠাণ্ডা পৰিছে, ডিচেম্বৰৰ মাহ ন, এইকেইদিন সেইকাৰণে বেছি পৰিছে অলপ ঠাণ্ডাটো। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম। তেনেকুৱা বিশেষ বেছি একো নাই, এনেই নৰ্মেল কি কৰিম আজিৰ দিনটো তাকে আপোনালোকক দেখাম। চ' চাই থাকিব শেষলৈ। আৰু আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি যদি মোৰ পুৰণা ভিউৱাৰ্ছ হয় তেনেহ'লে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক জনাব কেনেকুৱা লাগে মোৰ ভিডিঅ' চাই। চ' ঠিক আছে, তেনেহ'লে দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক।
কৰি আছে আপোনালোকে? মই ৰাতিপুৱা উঠি গা পা ধুলোঁ আৰু আপোনালোকক মই দেখুৱালোঁ এই ক্লিপটো। মই গ্ৰীণ টি খালোঁ, ৰাতিপুৱা উঠি গ্ৰীণ টি খাওঁ। মানে গ্ৰীণ টি হেল্থৰ কাৰণে বহুত বেছি ভাল হয় আৰু ৱেইট লছতো বহুত বেছি ভাল হয়। ইমান ৱেইট বঢ়া নাই বাৰু, তথাপিও আজিকালি গ্ৰীণ টি খোৱা কৰিছোঁ। অলপ শকত হৈছোঁ আগতকৈ। আপোনালোকে লাল চাহও খাব পাৰে, লাল চাহও বহুত বেছি ভাল হয়। আৰু নতুনকৈ চিন্ময় কাশ্যপ আৰু ডেইজি দাস বা আৰু দাদাৰ ধুনীয়া এটা গান ৰিলিজ হৈছে, মইতো হ'ব খুজিম। গানটো মোৰ বহুত বেছি ফেভাৰেট হয়, মই বহুত বেছিকৈ শুনি থাকোঁ। মানে বহুত ভাল লাগে গানটো শুনি। গান গাব নাজানো বাৰু, তথাপিও গানটো মই এনে গাই থাকোঁ। আজি ভাবিলোঁ এনেই ৰেকৰ্ড কৰি থৈ দিওঁ আৰু আপোনালোক এনে দেখাই দিম। আপোনালোক কোনো নাহাঁহিব, কিন্তু মই ভিডিঅ'ত এড কৰি দিম। তেনেহ'লে চাই লওকচোন মই কেনেকৈ গাইছোঁ। মোৰ হ'ব খুজিম, তয়ো বুজ ময়ো বুজিম, দুয়োৱে দুয়োতে সুখী হ'ম, তোক বিচাৰি লৈ আনিম, নাপালে আকৌ কান্দিম, ভাল পাওঁ বুলিও তোকে কম, ভাঙিলেও ভাঙিবি ভগা কুলি জখম, লাগি ভাগি তোৰ সতে মোৰ থাকিব মন, দিলেও দিবি গালি মৰম বুলি মানি ল'ম, ভুল নকৰিলেও কাণ ধৰি থিয় হ'ম। এতিয়া অসমীয়া ভাইৰেল গীত, আৰু মই ক'লোৱে যে গানটো বহুত বেছি ভাল লাগে। বহুত চবতে এতিয়া ভাইৰেল হৈ আছে, ইনষ্টাগ্ৰাম মানে চবতে ভাইৰেল হৈ আছে। বহুত ধুনীয়া গাইছে গানটো, মোৰ বহুত ভাল লাগে। মই এনেই গালোঁ এনেই। মই গান চান গাব ইমান নাজানো, জাষ্ট মোৰ ভাল লাগে কাৰণে মই শুনো গান, আৰু গান গাই এনেই ঘৰতে এনেই গাই থাকোঁ। আৰু কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু মই দুজোপামান ফুল ৰুইছিলোঁ, নিজে কিবা এটা কৰি সঁচাকৈ বহুত বেছি ভাল লাগে। যেতিয়া ডাঙৰ হয় চাই ভাল লাগে, চ' ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এতিয়া এনেই বাৰান্দাত বহি আছোঁ, আৰু ঠাণ্ডা দিনৰ ৰ'দত বহি ভাল লাগে। আৰু এতিয়া দিনৰ 12টা মানেই বাজিল, আৰু আমাৰ মাৰ চকু অপাৰেশ্যন হৈছিল কেইদিনমান হ'ল, 27 তাৰিখে হৈছিল। তাৰপিছত এতিয়া ভাত বনোৱা নাই, বনাব পিছত। আৰু আজি বনাম মই। কি বনাওঁ আপোনালোকক নেদেখাওঁ, কিনো দেখাম আৰু। কিন্তু এটা বস্তু দেখাম, বেঙেনাৰ এটা বস্তু বনাম। মানে সেনেকুৱাকৈ খাই মই বহুত ভাল পাওঁ, আৰু বহুত টেষ্টি লাগে খাই। কোনোবা খাবও পাৰে, যোনে বনাই সেনেকৈ খোৱা নাই, এবাৰ বনাই খাই চাব। আৰু ইমান টেষ্টি লাগে নহয়। মানে বেঙেনাটো পুৰি কিনে বনাম, কেনেকুৱাকৈ বনাম মই আপোনালোকক দেখাম, বাকীখিনি নেদেখাওঁ। চ' ঠিক আছে তেনেহ'লে চাই থাকিব আগলৈ। বেঙেনাটো পুৰি হোৱাৰ পিছত বাকলিখিনি ভালদৰে গুচাই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। পিঁয়াজ এটা লৈছোঁ সৰুকৈ কাটি, তাৰপিছত মান ধনিয়া অলপমান লৈছোঁ, শুকান জলকীয়া 3টা লৈছোঁ, আৰু কেঁচা ধনিয়া লৈছোঁ। কেঁচা ধনিয়া দিলে সোৱাদটো অলপ বেছি হয়, টেষ্ট এটা আহে। আৰু কেঁচা জলকীয়া 2টা লৈছোঁ। তেনেহ'লে চাই থাককচোন কেনেকৈ বনাওঁ।
খানা ৰেডি হৈ গ'ল। আজি দুপৰীয়াৰ সাজ আমি এনেকৈ খালোঁ আৰু বেঙেনা যদি কোনোবাই এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাব প্লিজ, বহুত বেছি টেষ্টি হয়, বহুত ভাল লাগে। চ' চাই থাকক পাবলৈ। দুদিনমান আগতে মোৰ খুৰা ছোৱালী বাৰ্থডে গৈছিল আৰু তেতিয়া মই কিবা কিবি অলপ ক্লিপ মানে ৰেকৰ্ড কৰি থৈ দিছিলোঁ। চবখিনি ৰেকৰ্ড কৰা নহ'ল কাৰণ বাৰ্থডেত বহুত মানুহ আছিল, গোটেইখিনি মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। কিবা কিবি অলপ মানে কেক কিবা কিবি অলপ ৰেকৰ্ড কৰিছিলোঁ, সেইখিনি ভাবিছিলোঁ যেতিয়া ভিডিঅ' বনাম তাতে এড কৰি দিম। চ' আজি মইতো ভিডিঅ' বনাম বুলি বনোৱা হোৱাই নাই ইমান দিনে, আজি যিহেতু ব্লগটো মই কৰি আছোঁ সেইকাৰণে ভাবিলোঁ আজি এড কৰি দিওঁ আৰু আপোনালোকেও চাব পাৰিব। চ' ব'লকচোন মই দেখাই দিম আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভাল লাগিল লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব।